হাই বন্ধু বান্ধব সকলো কেনে আছে? ভালে আছে চাগে? এই বগৰীকেইটা দেখিছেনে? বগৰীকেইটাৰ বিৰাট গুণ। মোৰ জ্বৰতে মাতটো ভাঙছে আৰু বগৰীকেইটাৰো বিৰাট গুণ আছে। গাটো বেয়া কাৰণে যে বগৰীকেইটামান কিনি আনিছিল, এনেকুৱা টাইত বগৰীকেইটা খাব নোৱাৰে আৰু দাঁতে ভাঙো ভাঙো অৱস্থা আছে। দেখাত বগৰীকেইটামান ধুনীয়া, ঠাগে ঠগে একদম ৰূপেশ্বৰী হান, কিন্তু তাক খাৱাৰ লগে লগে একদম কেনেকুৱা লাগে, কাঠৰ নিচিনা টাইট। আমি আছোঁ বৰ্তমান তামিলনাডুত অচিজনৰ বগৰী। গা বেয়া কাৰণে খাবৰো মন যায়, দেখা পাই আৰু খাওঁ খাওঁ লাগি গ'ল, কিনি আনিলোঁ। আনি কিনে দেখিছি নহয় কি অৱস্থা বগৰীৰ, একদম খাব নোৱাৰি টাইট। এটা ডিষ্টেঞ্চ আছে, ভিতৰে ৰং ঢং বাহিৰে কাজল বৰণ, বাহিৰে ৰং ঢং ভিতৰে কাজল বৰণ। বগৰীতে আৰু সেনেকুৱা কাহিনী হৈছে। দেখাত একদম ৰূপে গুণে সুন্দৰ দেখি, মৰম লগা একদম কালাৰ চালাৰ ধুনীয়া। তাক যে কামোৰ মাৰি খাই চোৱাৰ পিছতে গম পালোঁ সোৱাদটো কেনেকুৱা। এনেই বেকাৰ পইচাটো যোৱাৰ দৰে হৈছে আৰু এইবাৰ খাই ল'লোঁ আৰু নেক্সট টাইম আৰু এই বগৰী আৰু কিনি নাখাওঁ বুলি